কুমাৰ ৰাহুলৰ ৰচনা আৰু তাৰিকুল ইছলামৰ আবৃত্তিৰে কেনে আছা তুমি? তোমাক নেদেখা আজি 10 বছৰেই হ'ল। তুমি বা কেনে আছা? খবৰে পোৱা নাই তোমাৰ। মই ভাবো তুমি চাগে এতিয়া মোক চিনিয়েই নাপাবা, আৰু ময়ো তোমাক চিনি নাপাম। এতিয়া তুমি বহুত ডাঙৰ হ'লা, ময়ো ডাঙৰ হ'লো। এতিয়া আৰু হাতত থলিয়া লৈ পঢ়াশালি যোৱাৰ কথা ভাবিলেই তোমাক বিচাৰি নাপাম। তুমি আৰু এতিয়া সেই তুমি হৈ থকা নাই। এতিয়া তুমি গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা, আৰু মই কটন কলেজত। কিন্তু তোমালৈ মোৰ সেই মৰমবোৰ, ভালপোৱাবোৰ আজিও থাকি গ'ল হৃদয়ৰ কোনোবা কোণত। বাৰিষা আহিলে যেতিয়া কাগজৰ নাও সাজি আমি দুয়ো কৰিছিলোঁ ধেমালি, মনত পৰিলে আজি বুকুখনৰ কোনোবা কোণত বাজি উঠে স্কুলৰ ঘণ্টা। মনত পৰেনে আইতাৰ কাষত বহি চোতালত ধাৰা পাৰি শুনা সাধু কথা? মনত পৰিছে আজি তোমাক বহুত। আজি তোমাক নেদেখা 10 বছৰেই হ'ল। এতিয়া কেনে আছা তুমি?